Hello everyone, welcome back to my YouTube channel after a long time. আজি আমি এই ভিডিওত আলোচনা কৰিম শৈলেন বৈশ্যৰ ছাৰৰ যিখন আসাম জিকে আছে সেই আসাম জিকেখনত কি বিষয় সন্নিৱিষ্ট হৈছে আৰু ইয়াৰ দামটো কিমান মুঠৰ ওপৰত এটা ফুল অভাৰভিউ ভিডিও আমি দিবলৈ চেষ্টা কৰিম কিতাপখনৰ ওপৰত। গতিকে ভিডিওটো শেষলৈকে চাই থাকিব আৰু নতুন যদি প্ৰথম বাৰৰ পৰা যদি আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব। প্ৰথম যদি আমি চাওঁ ইয়াৰ কণ্টেণ্ট কি আছে, কণ্টেণ্ট আপোনালোকে পাই যাব। কাৰেণ্ট ইছ্যুছৰ ওপৰত এটা মূল আভাস পাব। তাৰপিছত আসাম হিষ্ট্ৰী আহিব, আসাম জিঅ'গ্ৰাফী, ডেম'গ্ৰাফী আহিব, ইকনমি অফ আসাম আহিব, এনভাইৰনমেণ্ট অফ আসাম, আসাম লিটাৰেচাৰ, আসাম কালচাৰ, মিডিয়া ইন আসাম আহিব, এডুকেশ্যন ইন আসাম, টেকন'লজি ইন আসাম, স্পৰ্টছ ইন আসাম, 120 great personalities of Assam, transport and communication of Assam, overview of Northeast state, Assam polity আহিব। তাৰপিছত আমাৰ APSC প্ৰিলিমছৰ যিখিনি পেপাৰ আছে সেই পেপাৰখিনি আহিব। যিহেতু মই এখন পুৰণি কিতাপ, গতিকে 2020 চনৰ পেপাৰখন ইয়াত ইনক্লুডেড হৈছে। আৰু আপোনালোকে যদি কাৰেণ্ট এফেয়াৰ্ছখিনি চাই কাৰেণ্ট এফেয়াৰ্ছখিনিও এইখিনি পুৰণি কাৰেণ্ট এফেয়াৰ্ছ। আপোনালোকে যদি লেটেষ্ট ভাৰ্জনটো কিনে তেতিয়াহ'লে লেটেষ্ট ভাৰ্জনৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাব। আৰু আপোনালোকে ইয়াত দেখিবলৈ পাইছে মক পেপাৰ আছে। এই মক পেপাৰখিনি APSCৰ প্ৰিলিমছৰ লগত জড়িত মক পেপাৰ। গতিকে আপোনালোকে মক পেপাৰখিনি ভালদৰে কৰিব পাৰিব এখন যদি কিতাপ কিনে। ইয়াৰ পিছতে যদি আমি ভিতৰৰ ভাগ আমি চাবলৈ যাওঁ, প্ৰথম আহিলে আমাৰ আসাম হিষ্ট্ৰীখিনি যদি আমি চাবলৈ যাওঁ, এই ধুনীয়াকৈ বস্তুবিলাক দিয়া আছে। যদি আপোনালোকে কিতাপটো কিনে ভালদৰে চাব পাৰিব। দানৱ ডাইনেষ্টি, অসুৰ ডাইনেষ্টি, ব্ৰহ্মণ ডাইনেষ্টি, পালা ডাইনেষ্টি ইত্যাদি সকলো মানে আসাম হিষ্ট্ৰীৰ যিখিনি লাগতিয়াল সেইখিনি গোটেইখিনি আছে। ইয়াত আহোম হিষ্ট্ৰী আছে, আহোম হিষ্ট্ৰীখিনি ধুনীয়াকৈ আছে। আহোমৰ যিমানকেইজন ৰজা আছিলে বা স্বৰ্গদেউ আছিলে সেই সকলোৰ বিষয়ে ভালকৈ সন্নিৱিষ্ট নাথাকিলেও মানে যিকেইজন ইম্পৰ্টেণ্ট সেইকেইজনৰ বিষয়ে ইয়াত ইনক্লুডেড আছে। তো আপোনালোকে ভালকৈ চাব পাৰিব। ইয়াত মানে কি হৈছে, চেপ্টাৰ ৱাইজ পিছফালে কুৱেশ্যন এনচাৰবিলাক কৰি দিছে। সেইটো এটা প্লাছ পইণ্ট আছে কিতাপখনত। আপোনালোকে চেপ্টাৰ ৱাইজ MCQ পাব ইয়াত। MCQ 4টাকৈ অপশ্যনৰ MCQ পাব ইয়াত। সেইটো এটা প্লাছ পইণ্ট যিসকলে কিতাপখন কিনিব। বিভিন্ন টপিক আছে। মই আপোনালোকক ফাৰ্ষ্টতে দেখালোঁ যে ইউনিট বা কণ্টেণ্টখিনি কি আছে, সেইখিনি কণ্টেণ্ট ইয়াত ইনক্লুডেড হৈছে। এখন ধুনীয়া বিষয়। বহুতে যদি এতিয়া বুজি পোৱা নাই কিতাপখন কি লেংগুৱেজত আছে, মই ক'বলৈ তেওঁলোকক বিচাৰিছোঁ যে এই কিতাপখন ইংলিছ লেংগুৱেজত ইনক্লুডেড হৈছে। এতিয়া হয়তো মাৰ্কেটত লেটেষ্ট ভাৰ্জনত আছামিজ লেংগুৱেজটো কিতাপ ওলাইছে, আছামিজ লেংগুৱেজতো কিতাপ ওলাইছে। গতিকে আপোনালোকে যদিহে বিচাৰে তেতিয়াহ'লে হয়তো আছামিজতো পাই যাব পাৰে কিতাপখন। বিষয়খিনি ধুনীয়াকৈ ইনক্লুডেড হৈছে। মুঠৰ ওপৰত এখন ধুনীয়া কিতাপ, আপোনালোকে কিনিব পাৰে। বিশেষ একো নকওঁ, ইয়াতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। লাষ্টত আপোনালোকক মক পেপাৰখিনি দেখাবলৈ ওলাইছোঁ। এই মক পেপাৰখিনিও একদম ধুনীয়া মক পেপাৰ। আপোনালোকে গোটেই কিতাপখন পঢ়াৰ পিছত যেতিয়া মক পেপাৰখিনি কৰিব, আপোনালোকে গম পাব যে আপোনালোকে কম্পিটিটিভ এক্সামৰ কাৰণে 70-80% ৰেডি হৈছে। গতিকে এইখিনি আছিলে ভিডিঅ'টোত। আপোনালোকক বেছিকৈ আৰু বহলাই নকওঁ। যদি এই ভিডিঅ'টো শেষলৈকে চাইছে তেতিয়াহ'লে ভিডিঅ' এটা লাইক কৰিব। আৰু যদি কাৰোবাৰ বন্ধু বান্ধৱীক জনাব বিচাৰে তেতিয়া ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰে। ধন্যবাদ।